ঐ জোনালী, শুনিলোঁ ৰাজুৰ কাৰণে বোলে ছোৱালী চাব গৈছে। তই এতিয়া কি কৰিবি? ছোৱালীহে চাব গৈছে, বিয়াটো পাতা নাই। সি ছোৱালী ছোৱালী নহ'ব নহয়, সি বিয়া পাতিলে মোকে বিয়া পাতিব লাগিব। বা তোক কিন্তু মানিছোঁ দেই, নাম লৈছিলোঁ আহি পালে। ৰাজু দা ক'লৈ যায়? আজি অফিচলৈ নাযায় নেকি? নাই, আজি চানডে যে অফিচ বন্ধ আছে। এতিয়া অলপ বজাৰ পৰা আহোঁ। অ' পাহৰিলোঁ, আজি যে চানডে। পিছে তোমালোক ক'ৰ পৰা আহিলা? দোকানৰ পৰা আহিলোঁ। আৰু ৰাজু দা, শুনিলোঁ আপোনাৰ কাৰণে বোলে ছোৱালী চাব গৈছে। অঁ, কথাটো হয়। শুনা ৰাজিদা, ছোৱালী চাব গৈছে, তাত মোৰ কোনো আপত্তি নাই। তুমি বিয়া কৰালে মোকে বিয়া কৰিবা। মোৰ ঠাইত যদি আন কোনোবা হয়, কথা কিন্তু বেয়া হৈ যাব। কিন্তু আমাৰ ঘৰৰ মানুহে যে তোমাক একচেপ্ট নকৰে। সেইবোৰ মই একো নাজানো। লাগিলে আমি দুয়ো ভাড়া ঘৰত থাকিম। ঠিক আছে, এতিয়া যোৱা, কিন্তু কথাটো মনত ৰাখিবা। ঘড়ীটো সদায় পাহৰোঁ, আজিও পাহৰোঁ। জোনালী, অঁ জোনালী, অ' কি হ'ল? টেবুলতে মোৰ ঘড়ীটো আছে, লৈ আনাচোন। সেই অলপ সদায় তুমি ঘড়ীটো পাহৰি যোৱা, কেতিয়াবা দেখোন মোকো পাহৰি থাকিবা। হ'ব দিয়া, আজিৰ পৰাও নাপাহৰোঁ। বাই। তহঁত দুটা যে মোক অহা দেখিলে সদায় এই কথাষাৰ কওঁ, এটা দিনত এটা ৰাতি, তাৰ মানেনো কি? এটা কাহিনী ভাবি আছো, ইউটিউবত ভিডিঅ' বনাম বুলি ভাবি আছো, তাকে আলোচনা কৰি আছো। হয় নেকি? দে মস্ত বেয়া, তাৰ কাহিনী তাকেই শুনালো, সি গমেই নাপালা। এই ল'ৰাকেইজনে বাৰু কি কথা ক'লে? নে জোনালীয়ে মনে মনে কাৰোবাৰ লগত? নাই নাই, আজি অফিচলৈ নাযাওঁ, ঘৰতেই থাকিম। আহিলা? জোনালী, এইবোৰ কি? তোমাক সেই সৰু ল'ৰাটোজনে মোক এমাহৰ আগৰ পৰাই কথাষাৰ কৈ আছিল। মই গ'লেই সিহঁতে বাটত এইষাৰ কথা কৈছিল, মইহে বিশ্বাস কৰা নাছিলোঁ আৰু ভবা নাছিলোঁ তুমি যে এনেকুৱা হ'ব বুলি। তোমাৰ কথা শুনি আজি মই ভাড়া ঘৰত থাকিব লগা হ'ল। ঘৰৰ মানুহে ঠিকেই কৈছিল, মইহে বিশ্বাস কৰা নাছিলোঁ। তোমাৰ মিঠা মিঠা কথা শুনি মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। ঠিক আছে, মই এতিয়া যাওঁ। তুমি কলৈ যোৱা? মই যলৈকে নাযাওঁ, তুমি জানিব কোনো দৰকাৰ নাই। এটা কথা মনত ৰাখিবা, আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই। গুড বাই।
নমস্কাৰ বন্ধুসকল, এইখিনিতে মই আপোনালোকক এটা সৰু কথা ক'ব বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষত এনেধৰণৰ কাৰ্য আমি বহুতো হোৱা দেখিবলৈ পাওঁ বা ছ'চিয়েল মিডিয়া বা নিউজতো খবৰ পাওঁ, কিন্তু এনেধৰণৰ কাৰ্য হোৱাটো উচিত নহয়। কিয়নো অন্য দেশৰ তুলনাত আমাৰ ভাৰতবৰ্ষক মহিলাসকলক বেছি সন্মান কৰা হয় আৰু আমি অফিচ কাছাৰীত গ'লে বা চিটি বাছত গ'লেও মহিলাসকলৰ বাবে আসন সুৰক্ষিত হৈ থাকে। চ' বন্ধুসকল, মই ক'ব বিচাৰিছোঁ যে আমাৰ এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰা যাতে সেইসকল মহিলাৰ ওচৰলৈ গৈ পায় যিসকলে এনেধৰণৰ কাৰ্যত লিপ্ত থাকে। ইমানেই শ্বেয়াৰ কৰা যাতে এনেধৰণৰ কাৰ্য ভাৰতবৰ্ষত বা আমাৰ অসমত যাতে বন্ধ হৈ পৰে। চ' মই এইখিনিয়ে ক'ব বিচাৰিছোঁ বন্ধুসকল, জয় হিন্দ, জয় আই অসম। Action. জোনালী, অ জোনালী, কি হ'ল? Action. এটা কাহিনী Action. দোকানৰ পৰা আহিলোঁ আৰু ৰাজু